যে তেওঁলোকে অকল মিয়াৰহে তেওঁলোকে এটা ভজনপ্ৰিয় হৈ থাকিব, তাৰ বাহিৰে কোনো অসমীয়া জনগোষ্ঠী কোনো জনগোষ্ঠীক তেখেতসকলক জনগোষ্ঠীয়ে কংগ্ৰেছক একচেপ্ট নকৰে। এখেত কোন হয় আপোনালোকে চিনি পাইছেনে? এখেতে হৈছে বিজেপিৰ এজন সাংসদ দিগন্ত কলিতা। তেখেতে এতিয়া কি ক'লে, কংগ্ৰেছ দলটো অকল মিয়া মানুহৰহে ভজনপ্ৰিয় হৈ থাকিব, বাকী কোনো এটা অসমীয়া জনজাতিয়ে কেতিয়াও একচেপ্ট কৰি নলয়। বিজেপিৰ এনেকুৱা কিছুমান ভণ্ড নেতা আছে যিবিলাক নেতাই নেকি অকল ধৰ্মক লৈ ৰাজনীতি কৰে, ধৰ্মৰ বাহিৰে আজিলৈকে একো ৰাজনীতি শিকা নাই। বিজেপি নেতাসকলে অকল মুছলমান ধৰ্মকে টাৰ্গেট কৰি লয়, কিয়? ধৰ্মৰ বাহিৰে কি সিহঁতে ৰাজনীতি কৰিব নোৱাৰে নেকি? বিজেপি নেতাসকলে ধৰ্মৰ ৰাজনীতি বাদ দি কিনে পাৰিলে উন্নয়নৰ ৰাজনীতি কৰকচোন। আজি কিমান বস্তুৰ দাম বাঢ়ি গৈছে, কিমান হুলস্থুল হৈছে ৰাজ্যত, সেইবিলাক কি এবাৰো দেখা নাপায়নে? আমাৰ মৰমৰ মামাই সংখ্যালঘু মানুহৰ কাৰণে 4টা শৰ্ত বান্ধি দিছে, সেই শৰ্তকেইটা মানিলেহে ভোট লাগে, নহলে মানে মিয়াৰ ভোট নালাগে। তাৰে মাজতে পঞ্চায়তে কিছুমান দালালক পইচা দি দিছে, যিবিলাক দালালে নেকি ইলেকশ্যনৰ সময়তে ভোট কিনি ফুৰে। পইচা পালে মানুহবিলাকে মানে সব পাহৰি যায়। মামাইতো ওপৰৰ পৰা ইমান আঁচনি দিয়ে আছে, সেই আঁচনিত ভুল গৈ কেনে আকৌ সেই মামাকে ভোট দিয়ে। সেই দালাল কেইটাই আপোনাক 500 টকা দিব বা 1000 টকা দিব, তাৰে বাবতে মামাই আপোনালোকৰ পৰা কিমান পইচা লুটি লৈ আছে সেইবিলাক আপোনালোকে চাইছেনে? সেইবিলাক কিন্তু আপোনালোকে চোৱা নাই। তাৰে বাবতে বস্তু বাহিনীবিলাকৰ দাম কিমান বাঢ়ি আছে, আকাশ পাতাল ডিফাৰেন্স হৈ গৈছে, সেইবিলাক আপোনালোকে চাইছেনে? সেইবিলাক কিন্তু আপোনালোকে এবাৰো চোৱা নাই। সেই 500 টকা আৰু 1000 টকাৰ কাৰণে ঘূৰি পকি আপোনালোকে মামাকে ভোট দিব। যিকেইটা দালালে আপোনালোকক পাৰ্টি দিম বুলি কয়, 1000কে টকা দিয়ে বা 500কে টকা দিয়ে, সেইবিলাক দালালক ধৰি কিনে না গৰু পিটন দিব। তেতিয়াহ'লে চাগে মামাই যিটো ধৰ্মক লৈ ৰাজনীতি কৰি আছে নহয়, তেতিয়া মামাই নিজে শিক্ষা পাব ধৰ্মক লৈ ৰাজনীতি কৰিব লাগে নে উন্নয়ন লৈ ৰাজনীতি কৰিব লাগে। আপোনালোকক মই এইটো কোৱা নাই যে অকল বিজেপিকে ভোট দিয়ক, যিজন মানুহক আপোনালোকে ভাল লাগিছে সেইজন মানুহকে ভোট দিয়ক, কিন্তু সেইজন মানুহে আপোনালোক ধৰ্মক লৈ ৰাজনীতি কৰি আছে নে দালালৰ পৰা পইচা লৈ কিনে আপোনালোকে ভোট দি আছে, সেইটো আপোনালোকে ভালকে লক্ষ্য কৰিব। বিজেপি নেতাকেইটাই ভালকে জানে অসমত 80% হিন্দু মানুহ আছে, সেইকাৰণে মুছলমানসকলক টাৰ্গেট কৰি এনেকুৱা ধৰণৰ কথা পাতে। আৰু সিহঁতে জানে মুছলমানসকলে ভোট দিবই, সেইকাৰণে আমাৰ মামাই দম্ভালি মাৰি কৈ আছে মিয়াৰ ভোট আমাৰ নালাগে। আৰে ভাই, মিয়াকেইটাতো অলগত ন, মামাকে ভোট দিব গৈ কিনে। ইলেকশ্যনৰ আগত আমাৰ মৰমৰ মামাই মিয়াক লৈ কিছুমান ধুনীয়া আঁচনি ল'ব, আঁচনিৰ কথাত ভুল গৈ কিনে এই মিয়াকেইটাই আকৌ মামাক ভোট দিব। গতিকে আপুনি আৰু মই এইবিলাক কথা কৈ কিনে চিঞৰি থাকি লাভ নাই, মিয়াসকলে আকৌ মামাক ভোট দিব। এইটো খাটাং, একদম 100% খাটাং। আপোনালোকে চাওক যে মিয়া মানুহে চবতকে বেছি ভোট দিয়ে। বেছিভাগ যদি মিয়া মানুহে ভোট নিদিলে হয় ন, তেতিয়াহ'লে চাগে মামাই চিয়ামে হ'ব নোৱাৰিলে হয়। আজিকালি আপোনালোকে চাব পঞ্চায়তৰ কিছুমান নেতা আছে নহয়, যিবিলাক নেকি ৱাৰ্ড মেম্বাৰ বুলি কোৱা হয়, আৰু আপোনাৰ প্ৰেচিডেণ্ট আছে, সেইকেইটা চবতকে বেছি দালাল হয়। আৰু সেইকেইটাৰ পৰা যিবিলাক দালালিৰ পইচা হয় নহয়, সেই পইচাবিলাক মানে ভাগে যায়। আপোনালোকে এবাৰ ভালকে লক্ষ্য কৰিব, পঞ্চায়তৰ যিবিলাক এৰিয়া থাকে নহয়, এৰিয়াবিলাকত ক'ত ৰাস্তা ভাল হৈ আছে এবাৰ চাবচোন ভালকে আপোনালোকে। এটা পঞ্চায়তত যদি 10টা ৰাস্তা থাকে নহয়, 10টা ৰাস্তাৰ ভিতৰত চাগে 9টাই বেয়া হ'ব, এটা ৰাস্তা মাত্ৰ যেনে তেনে ভাল আছে, বাকী সব ৰাস্তাই বেয়া হৈ আছে। আৰু সেইবিলাক পইচা কোনে লুটি আছে? সেই পঞ্চায়তত থকা যিবিলাক ৱাৰ্ড মেম্বাৰ, পঞ্চায়ত থকা যিবিলাক প্ৰেচিডেণ্ট, পঞ্চায়তৰ ওপৰৰ যিবিলাক মাল আছে, সেইকেইটাহে লুটি আছে। কিন্তু মেইন লুটি আছে সেই পঞ্চায়তত থকা সৰু দালাল কেইটাই। পঞ্চায়তৰ এনেকুৱা কিছুমান ৱাৰ্ড মেম্বাৰ আছে, যিবিলাক ৱাৰ্ড মেম্বাৰ নেকি ৰাজনীতিত অহাৰ আগত ভিক্ষা কৰি খাইছিলে, সেই মানুহে এতিয়া 4চকীয়া গাড়ী লৈ ঘূৰে। ক'ৰ পৰা পাইছে? সি কি কামাইছে নেকি? আৰু এটা ৱাৰ্ড মেম্বাৰে কিমান টকানো দৰমহা পায়? 5000ৰ পৰা 10000 টকা, ইয়াতকৈতো বেছি নাপায়। আৰু বাকী পইচা, এখন যে 4চকীয়া গাড়ী কিনে, সেই গাড়ী কিনাৰ পইচাটো ক'ৰ পৰা পায়? যিবিলাক ৰাস্তা আহে, যিবিলাক ঘৰ আহে, যিবিলাক আঁচনি আহে, সেইবিলাক পইচা মাৰি কেনে এতিয়া সিহঁতে মানে ভিক্ষা কৰি খাইছিল নহয় আগতেতো ভিক্ষা কৰি খাইছিল ন। এবাৰ আপোনালোকে ভাবিছেনে সেই দালাল কেইটাই পইচা কেইটা ক'ৰ পৰা পাইছে? সিহঁতে কি নিজে ইনকাম কৰিছে নেকি? নিজে কিন্তু কেতিয়াও ইনকাম কৰা নাই, মানুহৰ পইচা লুটি পাটি খাইছে। সেইবিলাকতো বাদেই দিয়ক, সাধাৰণ এটা চৰকাৰৰ পৰা ঘৰ আহে, সেই ঘৰৰ কাৰণে বিলটো যদি পাছ কৰিব লগা হয়, তাৰ বাবদে 5000 টকা দিব লাগে। কিয় দিব লাগে? সেই দালাল বিলাকে চৰকাৰৰ পৰা কি একো পইচা নাপায় নেকি? আগতে ভিক্ষা কৰি খাইছিলে, এতিয়া মানে সকলোৰে পৰা অলপ লৈ কিনে পেটটো মানে ডাঙৰ হৈ গৈছে, সেইকাৰণে মানে প্ৰত্যেক মানুহৰে পৰা পইচা লৈ আছে। আজি যোনে মোৰ ভিডিঅ' চাই আছে, প্ৰত্যেক মানুহকে মই এটা প্ৰশ্ন কৰিছো, আপোনালোকৰ পঞ্চায়তত কিমানখিনি ভাল কাম হৈ আছে এবাৰ কমেণ্ট কৰি জনাওকচোন।